আমি আজি আহিছোঁ আপোনাৰ কলিয়াবৰৰ চিলঘাট আৰু এই চিলঘাট আপোনাৰ কামাখ্যা মন্দিৰৰ কাণতে এনেকুৱা এটা খুব ধুনীয়া ভিউ পইণ্ট আছে। আপোনালোকে সকলোৱে আহক, এই ভিউ পইণ্টটো চাওক, খুব ধুনীয়া। গতিকে আবেলি সময়ত আহক আৰু এই আবেলি সময়ত যি প্ৰাকৃতিক মানে মনোমোহা দৃশ্য আহি উপভোগ কৰক, বহুত ধুনীয়া লাগে। আহি চাওক, এই কামাখ্যা মন্দিৰৰ পিছফালে আছে, গুৱাহাটী কামাখ্যা মন্দিৰ নহয় আকৌ দেই, আমাৰ চিলঘাট যিটো চিলঘাট কামাখ্যা মন্দিৰৰ পিছফালে আছে। গতিকে আহক সকলোৱে চাওক। বহুত সুন্দৰ দৃশ্য, আপোনালোকে একবাৰ চালে চাই থাকিবলৈ মন যাব। আহক আপোনালোকে। এইটো হৈছে কামাখ্যা মন্দিৰৰ ওপৰৰ দৃশ্য, চাওক খুব ধুনীয়া লাগে। আপোনাৰ কামাখ্যা মন্দিৰৰ বেক চাইডে যিটো ভিউ পইণ্ট আছে সেইটো আপোনালোকে অলপ আগলৈ গ'লে দেখা পাব। মই অলপ পিছত দেখাই আছোঁ আপোনালোকক। বলক কামাখ্যা মন্দিৰৰ ওচৰৰ পৰা আহোঁ, অলপ ঘূৰি আহোঁ। ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো বহুত মোহনীয়। সকলো আহোঁ কেতিয়াবা মন গ'লে, আজিও মন গ'ল, তাকে অকণ ওলাই আহিলোঁ উপভোগ কৰিবলৈ। আপোনালোকো আহিবচোন। ঠিক আছে। এই আমাৰ এই সত্যেন্দ্ৰ তেওঁ এইটো আপোনাৰ ভিউ পইণ্ট চাওক, কলিয়াবৰৰ চিলঘাট কামাখ্যা মন্দিৰৰ পিছফালে খুব এটা ধুনীয়া
আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্য বহুত ধুনীয়া দেখিবলৈ। সেইটো আপোনালোকে আহক আবেলি পৰত সকলোৱে চাওকহি। মানে কামাখ্যা মন্দিৰৰ পিছফালে আছে আমাৰ যিটো শিলঘাট কামাখ্যা মন্দিৰ, গুৱাহাটী কামাখ্যা মন্দিৰ নহয়, শিলঘাট কামাখ্যা মন্দিৰৰ পিছফালে আছে। খুব ধুনীয়া লাগে পৰিৱেশটো, আপোনালোকে আহক সকলোৱে চাব পাৰিব। খুব ধুনীয়া এটা ভিউ পইণ্ট এইটো। এইটো চাওক আমাৰ ব্ৰহ্মপুত্ৰ নদী।